नमस्कार, दिस इज़ लीटन तालुकदार। मैं आपकी असम की दिसपुर से बोल रही हूँ। हमारी जो आने वाली असम के जो इलेक्शंस है 2021 का, जो इसी साल के जो के काफ़ी नज़दीक है, तो इलेक्शन में हम दिसपुर कॉन्स्टिट्यूंसी के बारे में कुछ इन्फॉर्मेशन शेयर करना चाहता हूँ। बिकॉज ऑफ दिसपुर कॉन्स्टिट्यूंसी इज़ वन ऑफ द बेस्ट कॉन्स्टिट्यूंसी इन दिस एरिया in Guwahati city. And that one is the main part of all of the Assam because of its capital of our state, दिसपुर. So that's why मैं दिसपुर के बारे में हमारे दोस्तों को बताना चाहेंगे कि दिसपुर में हम जितने भी मतलब सर्वे किए और जितने भी लोगों से बात किए, हर एक टाइप से, और ज़्यादातर बहुत सारे लोगों से हम लोग बात किए हर एक टाइप के, तो सभी से हमारी बातों में यही इंफॉर्मेशन मिला है, यही डाटा मिला है कि सभी को राष्ट्रवादी को पसंद करते हैं और सभी जो है राष्ट्र के हित में रहना चाहते हैं। हम बहुत सारे लोगों से बात किए और वोटिंग के बारे में बहुत सारे डिस्कशन भी किए। तो इसी सारे इंफॉर्मेशन के हिसाब से मुझे यही लगता है कि दिसपुर में प्रॉपरली भाजपा का ही जीत होगी। और भाजपा का जीत इसलिए होगी क्योंकि दिसपुर में बहुत सारे ऐसे क्वालिटीज़ भी है और ऐसे बहुत सारे सेटअप भी है और ऐसे बहुत सारे सुविधाएं मिले हुए हैं सारे लोगों को, तो जिसके लिए दिसपुर कॉन्स्टिट्यूंसी सिर्फ अतुल बोरा जी के पास जाएंगे। और इसी के ऊपर बेस करके हम आपको उनके जो कार्यकर्ता, हमारे जो कार्यकर्ता है, तो वो भी सारे हम आप लोगों को दिखाना चाहते हैं। धन्यवाद। जय श्री राम। उपस्थित राइज, मैं जे ठिया এই ইলেকশ্যনৰ কাৰণে দুই এষাৰ কথাৰ কাৰণে আমাৰ অতুল বৰা চাহাব তেখেতে কেনভাছ কৰিব নালাগে, তেখেতৰ কামেই তেখেতৰ পৰিচয়। আমাৰ যি হাতগড় বা বাঘৰবৰীত ৰাস্তা আছিল, এটা কংগ্ৰেছে 15 বছৰ সেইটো কৰা নাছিল, কিন্তু আজি আইনাৰ দৰে ৰাস্তাটো কৰি দিছে আৰু তেখেতে গলে গলে ৰাস্তা বনাইছে। কিন্তু আমাৰ মুছলমানখিনি অলপ কম হৈছে যদিও এইবাৰ তেখেতে কৰিম বুলি শপত খাইছে আৰু কৰিব। দিসপুৰ সমষ্টিত তেখেতক এটা মেম্বাৰ হিচাপে, মন্ত্ৰী হিচাপে বনাৰ কাৰণে আমি লক্ষ্য ৰাখিছোঁ। আগন্তুক সময়ত তেখেতে বহুত কাম কৰিব, গতিকে তেখেতক সকলোৱে ৰাইজে ঠাই বহিন যিমান আছা সকলোৱে ভোট দি তেখেতক জয়যুক্ত কৰিব। ভাৰত মাতা কি জয়। নমস্কাৰ, মই আসিফ শ্বাহ, মই দিসপুৰ সমষ্টিৰ পৰা কৈছোঁ। আহিবলগীয়া দিনত আমাৰ অতুল বৰাদেৱে আমাৰ ৰাস্তাটো বনাই দিব, সেইকাৰণে আমি তেখেতক ভোট দি জয়যুক্ত কৰিব লাগে। আমাৰ ৰাস্তাটো হ'ল সাতগাঁও আমবাৰী পালিতল ৰাস্তাটো। বিজেপি জিন্দাবাদ, অতুল বৰা জিন্দাবাদ। নমস্কাৰ, মোৰ নাম অনিমা কুমাৰ। মই বিজেপি চৰকাৰৰ লগত 15 বছৰে বিজেপি চৰকাৰৰ লগত আছোঁ। বৰ্তমান মই থাকিমেই আৰু বিজেপি চৰকাৰৰ পৰা আমি যিখিনি পাইছোঁ সহায়ৰ হাত আগবঢ়াইছে, সেই সহায়ৰ হাত কেতিয়াও পাহৰিব নোৱাৰোঁ। কাৰণ কংগ্ৰেছৰ দিনত আমি একো সহায় পোৱা নাছিলোঁ, বিজেপি চৰকাৰৰ দিনত আমি বহুতখিনি সহায় পাইছোঁ। অকল মহিলাৰ ৰেচন কাৰ্ডৰ পৰা, অৰুণোদয়ৰ পৰা, উজ্জ্বলা গেছৰ পৰা সকলোবোৰ আমি পাইছোঁ। আগন্তুক দিনলৈকে আকৌ পাম আৰু এই বছৰ ভোট দি, এই বছৰ আমাৰ দিসপুৰ সমষ্টিৰ অতুল বৰাক ভোট দি জয়যুক্ত কৰক। বন্দে মাতৰম। নমস্কাৰ, মই গীতিকা দাস, দিসপুৰ সমষ্টিৰ পৰা মই কৈছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে আমাক যোৱা 5টা বছৰত যিমানখিনি সুবিধা দিলে তাৰ আগত আমি কেতিয়াও এয়া দেখা পোৱা নাছিলোঁ। এই চৰকাৰখনে অৰুণোদয় আঁচনিৰ জৰিয়তে আগতে 800 টকা দিছিলে, এতিয়া 3000 টকা প্ৰতিমাহে দিবলৈ কৰিছে, মনস্থ কৰিছে। আৰু লগতে মই এইখিনি ক'ব বিচাৰোঁ যে এখন ঘৰ চলিবৰ কাৰণে যিমানখিনি বস্তুৰ প্ৰয়োজন হয়, আমি যাক দৰিদ্ৰ ৰেখাৰ তলৰ মানুহ বুলি কওঁ, সেই পৰিয়ালটো আজি আঁচনিৰ জৰিয়তে চলিবলৈ সক্ষম হৈছে। আবাল বৃদ্ধা বালিতা শিশুলৈকৈও আমাৰ চৰকাৰখনে ভাবিছে। গতিকে আমি অহা সময়ত এই আগন্তুক যি আমাৰ নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত আমি বিজেপি দলৰ দিসপুৰ সমষ্টিৰ নেতা মাননীয় অতুল বৰাদেৱক আমি জয়যুক্ত কৰিব লাগে, অভিলেখ স্থাপন কৰিব লাগে আমাৰ দিসপুৰ সমষ্টিৰ পৰা। এইখিনিয়ে মোৰ অনুৰোধ আপোনালোকলৈ যে অহা সময়ত আপোনালোকে ৰাতিপুৱাই গৈ ভোটদানটো কৰক, তাৰপিছত অন্য কথা ভাবিব। এয়াই মোৰ ক'বলগীয়া।
বন্দে মাতৰম, ভাৰত মাতা কি জয়, জয়। বিজেপি জিন্দাবাদ। নমস্কাৰ, মই অনিমা গগৈয়ে কৈছোঁ জুৰিবাৰ দিছপুৰ সমষ্টিৰ পৰা। এইবাৰ বিজেপি চৰকাৰে মহিলাসকলৰ কাৰণে বহুখিনি সা সুবিধা আগবঢ়াইছে। তাৰপিছত আৰু অৰুণোদয়ো দিছিলে, তাৰ সৰু মানুহখিনি ভালেখিনি পোহৰ কৰি আমাক গোটেই অসমখন যাতে বিজেপি চৰকাৰ হৈ পোহৰ হৈ তেওঁলোকে যিমান আমাক আঁচনি দিছে, যিমান সুবিধা দিছে, ল'ৰা ছোৱালী পঢ়া শুনা সুবিধা দিছে আৰু আমাৰ বিধৱাৰ মহিলাসকলক তেওঁলোকক সুবিধা দিছে আৰু যাৰ গেছ চিলিণ্ডাৰ নাই তেওঁলোকক গেছ চিলিণ্ডাৰ দিছে আৰু দুখীয়া দৰিদ্ৰ বোৱাৰীসকলক জীয়ৰীসকলক অৰুণোদয় নিচিনা আঁচনি দিছে আৰু আমাৰ এই বিজেপি চৰকাৰখনে ইমান সমাজক পোহৰ কৰিছে, দেশক সুৰক্ষা কৰিছে। তাৰ কাৰণে আমি তেওঁলোকক শলাগৰ শৰাই দি সূৰ্যৰ দৰে পোহৰ কৰি জয় জয় ময় কৰি বিপুল ভিতৰত জয় হওক। নমস্কাৰ, মই দিছপুৰ মাধুৰী ৰাজধানী মণ্ডলৰ পৰা কৈছোঁ। দিছপুৰ সমষ্টিৰ বীণা বেগম মোৰ নাম। আমাৰ মাইনৰিটি সংখ্যালঘু মানুহখিনিক আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বহুত সহায় সহযোগিতা আগবঢ়াইছে। আগন্তুক বছৰত আগন্তুক নিৰ্বাচনত আমাৰ অতুল বৰা ছাৰক সংখ্যালঘু মৰ্চাই যাতে বহুমূলীয়া ভোটত দি জয়যুক্ত কৰে, আমাৰ বৰা ছাৰক এইখিনি ভোটত জয়যুক্ত কৰে, এইখিনি কামনা। আৰু আমাৰ সংখ্যালঘু ল'ৰা ছোৱালীবিলাক যিমান উন্নত হৈছে, বিজেপিৰ দিনত বহুতো উন্নত আগবাঢ়ি গৈছে। শিক্ষাৰ ক্ষেত্ৰতে হওক বা আমাৰ যিবিলাক আঁচনিবিলাক দিছে সংখ্যালঘুৰ কাৰণে, সেইখিনি বহুত উপকৃত হৈছে। আমাৰ মানুহখিনিয়ে যাতে ভুল পথেৰে বিবেচনা নহয়, কিন্তু মাইনৰিটি সংখ্যালঘুৰ হেৰিটো আমাৰ বৰা ছাৰক পদুম ফুলৰ চিনত ভোট দি বহুতো চিনেৰে আগবঢ়াই নিয়ে। সেই কামনাৰে আজি মোৰ এইখিনি কোৱা। ইমানেই ভাল লাগিছে গীতিকা সঁচাকৈ প্ৰবাল বেটি। চব পালে বিজেপি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ বিজেপি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। আকৌ